আমাৰ ইয়া ভগা কেনেকে বনাইছো গম পাইছে ল'ৰা এটা বাহিৰত আছে এতিয়া তাই যেতিয়া মোক যে ইমান বিচাৰি আহি পাইলো মনত মোৰ আত্মাখনৰ কথা বুজি পালে এইখন আত্মা মোৰ তোমাৰ মাৰ নাম কি দুলু গগৈ মোৰ নাম চুনু দাস দুলু আৰু চুনু দুলু মৰিছে চুনু জীয়াই হ'ল নে যোৱা Hello. Nakaniba. নাকানিবা ইমান ভাগ্যৱান লোৱা মা এজনী মৰিছে এজনী মা একে ক'ত চুকত আহি পেলাই আমি নয়নজ্যোতিক বিচাৰিছোঁ এতিয়া পাই গৈছে তোমাৰ ভাগ্যৱান মোৰ ভাগ্যৱান ঈশ্বৰে এদিন বাস্তৱত পৰিণত চব কৰে আকৌ তোমাকো কৰিব উদাহৰণ হ'লে এনেকৈ ক'ব নোৱাৰে মোৰ মানুহটো মনৰ বাঞ্ছা পূৰ্ণ হ'ল আজি ঈশ্বৰৰ কিমান কৰিলে আপোনাক চুবলৈ বহুত মন আছিলে আমাৰ দেউতা কিন্তু আপোনাক আমাৰ ঘৰতে পাই গ'ল আপোনাক কইনাখন পগলা হৈ আছে নহয় মই আজি ক'লে নহয় আগতীয়াকৈ এনে ঘৰত যে লগ পালোঁ ক'লে মই বোলে পিছে পিছে গৈছিলোঁ আপোনাৰ গাড়ীত নাপালোঁ নাপালে গাড়ীখনহে পিছফালে চুবলৈ পাইছোঁ বুলি কৈছে গাড়ীখনৰ কথাটো গাড়ীখন কেনেকৈ চলিলে গাড়ীখন মানে মই যেতিয়া ছাৰৰ ওচৰলৈ গৈছোঁ বহুত মানুহে কেমেৰা কৰিছে এতিয়া মোৰ ডাঙৰ মোবাইল নাই তাৰপিছত আৰু লাহেকৈ বোলো কি কৰিম এতিয়া ছাৰকো মই লগ পাবই লাগিছিলে তাৰপিছত গৈ ছাৰ মানে এই তেখেত আছিলে তেখেতে কিন্তু মানুহ চুবলৈ দিয়া নাই ছাৰ হৈ থকা নাই এতিয়া মোৰ দেউতা হ'লেও যিজন মানে মোৰ ল'ৰা হ'লেও শুদ্ধটো শুদ্ধই হ'ব নিশ্চয় তাৰপিছত লাষ্টত গৈ চুবলৈ নাপালোঁ আৰু গৈ তেখেত যেতিয়া গাড়ীখনলৈ সোমাইছে তাৰপিছত মই মানে হেৰিতে এনেকৈ হাতটো দিছোঁ বোলো হ'ব এয়াই মোক সৌভাগ্যৱান বুলি ভাবিছোঁ আৰু সেইটোৱে আজি আপোনাৰ সৌভাগ্য কৰিলে নিশ্চয় আপোনাৰ মন আশা মন একদম সুখী মানে ভগৱানে চাই থাকোঁ যান বাহনৰ গোটেই পৃথিৱী জয় কৰি জীয়াই ৰাখক আৰু ময়ো আপোনালোকক মানে মাফ খুজিছোঁ আপোনাৰ মই মনে মনে ভিডিঅ'টো কৰাৰ কাৰণে মোক ভুল নুবুজিব সেইটোৱে মই বুজাই দিলোঁ আপোনাক ধুনীয়াকৈ গাড়ীখন পিছফালৰ পৰা চুই চাইছোঁ বুলি কৈছে নাই গম পাওঁ আমি আগতে লগ পাই আপোনাক লগ পোৱাৰ আগতে দেউতাক পাই আহিছোঁ ই মোৰ লগৰ নহয় বাকী মোৰ লগত আৰু এটা আহিছে পংকজ জোকোৱা নাম বৰ আৰু এইজন জিয়াউৰ ৰহমান এইজন আৰু এইজন মানুহ আপোনালোকৰ মাজুলীৰ নৰসিংহ ঠিক আছে এজনৰ কিন্তু ধুনীয়া লাগে মই বহুত ভাল পাওঁ আশীৰ্বাদ কৰোঁ বাকী এখেতলোক দুজনে মোক বহুত সহায় কৰিলে এইখিনি গম লাগে বহুত ধুনীয়া হ'ল আগতো ভাল আছিলে এতিয়া আৰু ভাল হৈছে ঘৰ এটা বনামগৈ ঘৰটো সিয়ে বেচৰা পঠিয়াই পইচা ই পঢ়া হাই ছেকেণ্ডেৰী পাছ কৰি হায়দৰাবাদ গ'লে বাপেকো ঠিক আছে অসমলৈ অনাৰ ব্যৱস্থা কৰিম পাৰিবা এইটো ৰাইজৰ কাৰণে কাম কৰিব যিকেইটা প্ৰশ্ন দিয়ে যিকেইটা উত্তৰ দিয়ে ঘৰত দেশত সোমাই যায় ঘৰ দিম সেইবোৰ কি আছে ই নালাগে ক'ব ৰাইজৰ কাৰণে কাম কৰিব ঘৰ দিম বুলি আজি 10 বছৰ ঘৰ দিলা জানো মোক মোৰ ল'ৰাই এতিয়া মোৰ বুকৰ পৰা গৈ আঁতৰত ঘৰ বনাইছে আমাৰ দুখ নাই নি লোকৰ পু বুকত লৈ আনন্দ কৰিছে মোৰ পু লোকক তোক ক'ৰবাত আছে মই ভগা জুপিত এতিয়া ঘৰ বনাইছোঁ সেইকাৰণে মই ইয়াক দিম ৰাইজৰ কাম কৰক আমাৰ মনৰ ভাৱ পূৰ্ণ হ'ব